চাওক আজি আমি অল আসাম ট্ৰাইবেল ষ্টুডেণ্টছ ইউনিয়নৰ ফালৰ পৰা যোৱা 16 তাৰিখে যিটো কোকৰাঝাৰত এটা নিসংগ কাণ্ড সংঘটিত হৈছিলে এই কাণ্ডৰ আমি এটা খবৰ ল'ব আহিছোঁ। ইয়াতে আমাৰ গাঁওবাসীৰ লগত আজি আলোচনা কৰিছোঁ। তেওঁলোকৰ পৰা বিভিন্ন ধৰণৰ আলোচনা কৰি আমি এটা অনুসন্ধান কৰিছোঁ। সেই ঘটনাটো অত্যন্ত দুৰ্ভাগ্যজনক ঘটনা। ইয়াত গাঁওবাসীৰ মতে সেইটো সম্পূৰ্ণ এটা ফেক এনকাউণ্টাৰ বুলি তেওঁলোকে দাবী কৰিছে। গতিকে আমি অল আসাম ট্ৰাইবেল ষ্টুডেণ্টছ ইউনিয়নৰ ফালৰ পৰা BTC চৰকাৰ লগতে অসম চৰকাৰলৈ দাবী জনাইছোঁ যে এটা উচ্চ পৰ্যায়ৰ এটা তদন্ত হ'ব লাগে আৰু CBI ইনকুৱাৰীৰ কাৰণে আমি দাবী জনাইছোঁ। লগতে যিহেতু তেওঁৰ 15 দিনীয়া এটা সন্তান আছে, কিছু এটা জন্ম হৈছে, তো সেই সন্তানটোৰ দায়িত্ব কোনে ল'ব এতিয়া? গতিকে সেই সন্তানটোৰ দায়িত্ব ল'বৰ কাৰণে আমি অসম চৰকাৰক দাবী জনাইছোঁ। লগতে সন্তানটোৰ ভৱিষ্যত যিটো সুৰক্ষাৰ কাৰণে চৰকাৰীভাৱে তেখেতৰ যি সহধৰ্মিনী আছিলে সেই সহধৰ্মিনীক সংস্থাপন এটা দিবৰ কাৰণে দাবী জনাইছোঁ। ধন্যবাদ।